বন্ধুসকল আজি আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই এই বিশেষ দিহাত আপোনালোকক দিবলৈ ওলাইছো চকুত জাল পৰা সমস্যা। চকুত জাল পৰিলে আপুনি কি কৰিব? বন্ধুসকল, চকুত জাল পৰিলে ৰাতিপুৱা শুই উঠোতে চকু মেলিব নোৱাৰা হয়, বৰ কষ্ট অনুভৱ হয়, চকু বিষায়। এনেকুৱা ধৰণৰ যদি আপোনাৰ জাল পৰাৰ সমস্যা হৈছে তেতিয়াহ'লে আজি আপুনি মোৰ এই বিশেষ দিহাটো গ্ৰহণ কৰক। সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিব, চকুৰ জাল পৰা সমস্যাটো নাইকিয়া হৈ যাব। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে এই মোৰ বিশেষ দিহাসমূহৰ দ্বাৰা আপুনি উপকৃত আগতেও হৈছে আৰু ভৱিষ্যতেও হ'ব, আৰু আজি এই বিশেষ চকুৰ জাল পৰা সমস্যাটো আপুনি সমাধান লাভ কৰিব। বন্ধুসকল চাওক, ৰাতিপুৱা শুই উঠি চকু জাল পৰিলে আমি বিভিন্ন মানুহে শুই উঠি কি কৰে, ঠাণ্ডা পানীয়ে চকু ধুৱে। বন্ধুসকল, এইটো সমস্যা অকল আপুনি ঠাণ্ডা পানীয়ে চকু ধুই থাকিলেই শেষ হৈ নাযাব। আপোনাৰ চকুৰ যিবিলাক নোম, জাল পৰিলে চকুৰ নোমবিলাক সৰি যায়, আৰু চকুৰ নোমবিলাক যদি সৰি যায় আপোনাৰ ধূলিয়ে আপোনাৰ চকুত সোমাব। এই চকুৰ নোমবিলাকে ধূলি সোমাত বহুত বাধা দিয়ে। আজি মই এই বিশেষ দিহাৰ কাৰণে এয়া লৈ লৈছোঁ, অলপ গাখীৰ লৈছোঁ, এটা নেমু টেঙা লৈছোঁ, আৰু এয়া লৈছোঁ লং। বন্ধুসকল দেখিছে, এয়া লং মই 4-5টামান লৈ লৈছোঁ, গাখীৰ ইমান লৈছোঁ। এতিয়া কথাটো হ'ল, আপোনাৰ যদি চকুত জাল পৰে, আজি মই আপোনাক 3টা দিহা দিম। গোটেই 3টা আপুনি ব্যৱহাৰ কৰিব পাৰে, নকৰিলেও আপুনি তাৰ এটা কৰিলেও হ'ল। আপুনি ৰাতিপুৱা শুই উঠি ঠাণ্ডা পানীৰে চকু ধোৱাৰ পৰিৱৰ্তে আপুনি গাখীৰেৰে যদি চকু ধুৱে, আপুনি অলপ গাখীৰ লৈ পেলাই চকুকেইটা ধুব, তেতিয়া আপুনি এই সমস্যাটোৰ পৰা লাহে লাহে সমাধান লাভ কৰিব। ইয়াৰ উপৰিও আপুনি যদি টেঙাৰ ৰস উলিয়াই লৈ পেলাই চকুৰ বাদুৰ তলত ঘঁহে, ৰাতি শোৱাৰ আগত যদি এনেই অকণমান যদি ঘঁহি থয় বা চকুৰ বাদুত ঘঁহে, কিন্তু চকুলৈ যাবলৈ নিদিব যিহেতু যথেষ্ট টেঙা হয়। আপুনি অকণ কপাহ অকণত লৈ জাষ্ট তিয়াব নালাগে, যাতে বৈ নাযায়, সেইটো নকৰিব। অকণ তিয়াই থ'লেই হ'ল, লগাই দিলেই হ'ল, তেতিয়াও আপুনি সমস্যাটোৰ পৰা সমাধান লাভ কৰিব। তাতকৈও বেষ্ট উপায় হৈছে লং 4টামান খুন্দি লওক, খুন্দি লৈ পেলাই আপুনি চকুৰ বাদুৰ তলত প্ৰলেপ দিয়ক, আৰু তেতিয়াও আপুনি এই সমস্যাটোৰ পৰা সমাধান লাভ কৰিব। আপুনি এইকেইটা কাম কৰি চাওক, দিহা লৈ চাওক, অতি সোনকালে চকুত জাল পৰা সমস্যাটোৰ পৰা সমাধান লাভ কৰিব। বন্ধুসকল, যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব, আৰু নতুন যদি চাইছে ছাবস্ক্ৰাইব কৰিব, কাৰণ মোৰ চেনেলটো আগবাঢ়ি যোৱাত আপোনালোকেই সহায় কৰিব লাগিব, আৰু মই এটা নতুন ভিডিঅ' দি যাবলৈ উৎসাহ পাম। বন্ধুসকল, আজিলৈ আহিছোঁ, ধন্যবাদ।